Hello viewers, welcome back to YouTube channel Study by Homoy Season. আজিৰ ভিডিওটো 2024 বৰ্ষ মেট্ৰিক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ যেহেতু এইটো ভিডিওত আমি মেট্ৰিক পৰীক্ষাৰ বাবে অতি সম্ভাৱনাপূৰ্ণ কিছুমান ছন্দ নাম আগবঢ়াম যিবোৰ মেট্ৰিক পৰীক্ষাৰ দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ আৰু আমি পূৰ্বৱৰ্তী ভিডিওবোৰত মেট্ৰিক পৰীক্ষা সম্বন্ধীয় বিভিন্ন কমন দিছিলো যদি আপোনালোকে হেতু বিচাৰে আমাৰ চেনেলত ভিজিট কৰি চাব পাৰে আৰু আমি যিবোৰ কমন দিও সেইবোৰ মেট্ৰিকৰ দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ আৰু মেট্ৰিক কমন আহিছে আমি পাষ্ট এক্সপেৰিয়েন্সৰ পৰা আপোনালোকক এই কমনবোৰ দিও সো বল ভিডিওটো আৰম্ভ কৰো আমি মোস্ট ইম্পৰ্টেন্ট বুলি সিলেক্ট কৰা প্ৰথম ছন্দটো হৈছে পয়াৰ ছন্দ আমি অতি দৰকাৰী 99% কমন ছন্দ বুলি সিলেক্ট কৰা দ্বিতীয় নম্বৰ ছন্দটো হৈছে ঝুমুৰা ছন্দ আমি অতি দৰকাৰী 99% কমন ছন্দ বুলি সিলেক্ট কৰা তৃতীয় নম্বৰ ছন্দটো হৈছে ছবি ছন্দ আমি অতি দৰকাৰী 99% কমন ছন্দ বুলি সিলেক্ট কৰা চতুৰ্থ নম্বৰ ছন্দটো হৈছে লেছাৰী ছন্দ আমি অতি দৰকাৰী 99% কমন বুলি সিলেক্ট কৰা পাঁচ নম্বৰ ছন্দটো হৈছে দুলৰী ছন্দ আমি 99% কমন বুলি সিলেক্ট কৰা 6 নম্বৰ ছন্দটো হৈছে ঝুনা বা একাৱলী ছন্দ এইটো ভিডিও যেটা আমি যিবোৰ ছন্দ কমন বুলি আগবঢ়াইছো সেইবোৰ মেট্ৰিকৰ দৃষ্টিকোণৰ পৰা অতি গুৰুত্বপূৰ্ণ আৰু এইবোৰ মেট্ৰিকৰ কমনৰ সম্ভাৱনা অতি বেছি সো ভিডিওটো ভাল লাগে লাইক শেয়াৰ চেনেল সাবস্ক্ৰাইব কৰিব নাপাহৰিব থ্যাংক ইউ ভেৰি মাচ জয় হিন্দ জয় অসম